শোণিতপুৰ তেজপুৰ লগতে গোটেই অসমৰ মই আজি জনতা দলৰ ইউনাইটেড যিটো দল তেওঁৰ বিষয়ে কিবা ক'বলৈ লৈছোঁ কাৰণ মই জানিছিলোঁ জনতা দল ইউনাইটেডৰ যিটো অৱস্থা মই মোৰ পিতৃ পুৰনাৰায়ণ সিংহ জীৱন বৰা ছাৰ আৰু বহুতো মানুহ সেইসকল লগ লাগি জীৱন বৰা ছাৰ আৰু দেউতাৰ পিছত বহুতো মানুহ আছিল তেওঁলোকে লগ লাগি এই দলটো প্ৰতিষ্ঠা কৰিছিল এই কাৰণে যে দেউতা সদায় এটা বিৰোধী পক্ষত থকা মানুহ আৰু তেওঁ জনতা দল ইউনাইটেডত জনতা যেতিয়া লগ লাগিল তেতিয়া তেওঁলোকে লাহে লাহে দেখিলে যে এই দলটো এটা সুন্দৰ ব্যৱস্থা কৰিব পৰা যায় তাৰ বাবে তেওঁলোকে চৰকাৰৰ ওচৰত মাটি আবণ্টন বিচাৰিলে আৰু চৰকাৰে জনতা দলৰ নামত মাটি দিলে আৰু মাটি দিয়াৰ পিছত বিভিন্ন উপায়ে নিজৰ পৰা কিছু কিছু পইচা বা আনৰ পৰাও হয়তো 2-এটা টকা লৈছে লৈ পেলাই এটা অফিচ তৈয়াৰ কৰিলে সেই অফিচটো এতিয়ালৈকে আছে এই অফিচটো এতিয়াও নহয় 45 বছৰ আগৰ পুৰণা অফিচ সেইটো লাহে লাহে জহি খহি অৱস্থা কাঢ়িলৈ গ'ল ওচৰৰ কোনোবাই তাত সংসাৰৰ যিমান জাবৰ জোথৰ তেওঁলোকৰ অলাগতিয়াল বস্তু তাত জমা থবলৈ আৰম্ভ কৰিলে আৰু এই জমা থোৱা বস্তুবিলাকৰ সৈতে অফিচটোক আপুনি ভাবিব নোৱাৰে কেনেকুৱা এটা অৱস্থা আজি এই শোণিতপুৰৰ যিটো জনতা দলৰ ইউনাইটেডৰ অফিচ আছে এই অফিচটো মই ঠিক কৰিবলৈ গ'লোঁ কাৰণ জৰাজীৰ্ণ অৱস্থাত থকা অফিচ যিটো আপোনালোকে ৰাইজে কোনোবাই দেখিছে কোনোবাই দেখা নাই ভাবিব নোৱাৰি মই ডেকা কালত যোৱা সেই অফিচটোৰ আজি অৱস্থা কিয় এনেকুৱা হ'ল সেইকাৰণে মই কি কৰিছিলোঁ কিছু জনতা দলৰ লগত মই মূল জনতা দলৰ লগত লগ লাগি তেখেতসকলে মোক এটা সদস্য পদ দিলে তাৰপিছতে মই তাৰ কাম আৰম্ভ কৰিলোঁ কাম আৰম্ভ কৰোঁতে মই বাকী একো চিন্তা কৰা নাই মাত্ৰ চিন্তা কৰিছিলোঁ অফিচটো বনাব লাগে কাৰণ মোৰ দেউতাৰ স্মৃতি তাত জড়িত হৈ আছে এতেকে এই জড়িত ঘৰটোত মই নিজক দেউতাক বিচাৰি পাইছোঁ আৰু লগে লগে মই কি কৰিলোঁ নিজৰ পইচাৰে মই কাকো একো নুখুজি নিজৰ পইচা যি আছে জমা তাৰে মই অফিচটো যিবিলাক ভাঙিবলগীয়া আছিল ভাঙি চিঙি নতুনকৈ বনালোঁ দৰ্জা খিৰিকী নাই সেইবিলাকক বনালোঁ আৰু ৰং দি এটা উপযুক্ত লগতে মই পোষ্টাৰবিলাকো বনোৱা হৈছে জনতা দল ইউনাইটেডৰ সকলো পোষ্টাৰ বিভিন্ন ধৰণৰ ক'ত দিব লাগে সকলো ঠিক কৰা হ'ল কাৰণ আগতে এখন পোষ্টাৰ আছিল পোষ্টাৰ মানে এইটো চাইনবোৰ্ডৰ কথা কৈছোঁ কিন্তু এখন জংঘলত পৰি আছিল সেইখন বুটলি আনিলোঁ কিন্তু সেইখনক নলগালোঁ সেইখনক অফিচৰ ভিতৰত ভৰাই থলোঁ কিন্তু আমাৰ যিখন নতুনকৈ বনালোঁ ৰাইজে দেখিব এইখনত কাৰ ফটো আছে সুন্দৰকৈ তাত দিলোঁ আৰু অফিচটো এটা সুন্দৰ ব্যৱস্থা হ'ল যে সকলো মানুহে কয় কিয় এই জনতা দল অফিচটো আকৌ জিছে মোৰ ইচ্ছাই আছিল সেইটো জীয়াই থকাৰ কিন্তু মই ভাবোঁ যে এই জীয়াই থকাৰ লগত মই যিটো কাম কৰিবলৈ গ'লোঁ ইয়াৰ লগত এটা ডাঙৰ সমস্যা আছে কাৰণ কিছু লোকে বিশেষকৈ সভাপতিয়ে এটা প্লেন কৰি থৈছিল যে তেওঁ কিছু মাটি বিক্ৰী কৰিব আৰু অলৰেডি বিক্ৰী কৰিব এতিয়া সেইকাৰণে তেওঁ দেখিলে যে এইটো অফিচটো হৈ গ'ল সকলো কাম দেখোন সুন্দৰ হৈ আছে তেতিয়া কামবোৰ আৰম্ভ কৰিলোঁ আৰম্ভ কৰি কাম প্ৰায় শেষলৈ আহিবলৈ ধৰিলে সেইখিনি সময়ত লাহে লাহে কি হ'ল এনেকুৱা এটা অৱস্থা হ'ল যে সভাপতিৰ এটা ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে যদি অফিচটো হৈ যায় মানুহবিলাকে যদি জানে তেতিয়া তেওঁৰ উদ্দেশ্য পূৰণ নহ'ব কাৰণ তেওঁৰ উদ্দেশ্য আছিল যে মাটিবোৰ তেওঁ বিভিন্ন ধৰণে উপায়ে বিক্ৰী কৰা বা লিজত দিয়া এইটো কাম অলৰেডি হৈ গৈছে এজন উকিলক দিছে কিছুমান বিহাৰী মানুহক দিছে লিজত অলৰেডি দি দিছে কিন্তু এজনে আমাক সৈ নাকাঢ়ে উকিলজনে কিন্তু আমাক সৈ কাঢ়িছে কাগজ দিছে চাবি দিছে কিন্তু ঘটনাটো হৈছে কি এতিয়া মোৰ ওপৰত ষড়যন্ত্ৰ কাৰণ এইটোৱেই যাতে মই অফিচত সোমাব নোৱাৰোঁ অফিচত সোমালে মই বাকী যদি কিবা কাম কৰিবলৈ বিচাৰোঁ সেইটো মই কৰিব নোৱাৰোঁ ইলেক্ট্ৰিকৰ কানেকশ্যনটো কাটি দিছে বাৰে বাৰে আমি CCTV লগাইছিলোঁ দেখিলোঁ যে এটা বৰ বজৰুৱা পৰিৱেশৰ তাৰ সৃষ্টি হয় মানুহ থাকিব নোৱাৰে এটা অভদ্ৰ পৰিৱেশ তেজপুৰৰ মাছ টাউনত এনেকুৱা এটা অভদ্ৰ পৰিৱেশ আছে আচৰিত লাগে ভাবিলে এই দলটো চলাইছে মাত্ৰ এজন মানুহে সেই মানুহজনে কি কৰিছে আমাক লাইটৰ কানেকশ্যন নিদিয়ে আমাক কোনো কাম কৰিবলৈ নিদিয়ে তেওঁৰ উইদাউট পাৰ্মিশ্যন আমি কোনো এটা কাম কৰিব নোৱাৰোঁ আৰু লগতে হৈছে কি এই মাটিটো যিটো মাটিত তেখেতে নিজৰ অধিকাৰত থকা বুলি ভাবে সেই মাটিটো আচলতে চৰকাৰী মাটি আবণ্টন কৰিয়েই আমাৰ পিতৃসকলে বা সেই সময়ৰ লোকসকলে এইটো অফিচ বনাইছিলে এতিয়া এনেকুৱা এটা হৈছে এজন মানুহে যিহেতু এটা দল অসমত গঠন কৰিবলৈ মানে যিটো কাম অসম্ভৱ সেইটো কাম চলি আছে চৰকাৰে মাটিটো এতিয়া এটা কাম কৰাই ভাল ঘূৰাই লোৱাই ভাল কাৰণ সেই মাটি বিক্ৰী হৈছে চৰকাৰী মাটি কোনেও বিক্ৰী কৰিব নোৱাৰে
লিজত দিছে বিক্ৰী কৰিছে আৰু কিছু মানুহ আছে যে তেওঁলোকে কিনিব এতিয়া তাৰ কাৰণে ৰেডি হৈ আছে আৰু সেই কাৰণে ভাবিছে কি মই যেতিয়া সময় গলো ভাবিলে যে এইদৰে সময় যোৱাৰ পিছত এটা সম্পূৰ্ণ ঘৰ যেতিয়া দেখাত শুৱনি হৈছে তেতিয়া এই মাটি তেওঁলোকে কিছু পৰিমাণে অসুবিধা পাব সেই কাৰণে তেওঁলোকে মোক হঠাৎ এনেকুৱা এটা পজিশ্যনত পেলাই দিছে যে মই আৰু কাম কৰিবলৈ আগবাঢ়িব নোৱাৰো কাৰণ কাম কৰিবলৈ আগবাঢ়িলে তেওঁলোকৰ দিগদাৰ শিল বালি সকলো পেলাই থোৱা আছে এতিয়া মই নাজানো কেতিয়া কি কৰিম কিন্তু ৰাইজ মই আপোনাৰ ওচৰত এটা অনুৰোধ কৰোঁ তো আপোনালোকে এইটো কথা জানিব লাগিব বা জনাব লাগিব ৰাইজ বুজিব লাগিব যে চৰকাৰী মাটিক কোনেও বিক্ৰী কৰিব নোৱাৰে সেই কাম যদি ব্যৱহাৰৰ অনুপযুক্ত যাক দিয়া হৈছিল তেতিয়াহ'লে চৰকাৰে সেই মাটি ঘূৰাই ল'ব ঘূৰাই লৈ চৰকাৰৰ মতে কাম কৰিব আৰু এই কামক মই আইন বা সাৰ্কেল অফিচাৰ বা ল্যান্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰিম তেখেতসকলে এটা ভাল উপায় লওক এই আৰু মাটিখিনি বচাই দিয়ক নীতিশ কুমাৰ ডাঙৰীয়া শোণিতপুৰ জনতা দল ইউনাইটেডৰ ভিতৰত কি হৈছে তেখেতক মই বাৰে বাৰে জনাই আছো এতিয়া অতি সোনকালে কেইদিনমান আগতে এই কথা জনাইছো আৰু লগতে আন এজনক জনাইছো যিজন হৈছে অসম অবজাৰ্ভাৰ ৰাজীৱ ৰঞ্জন প্ৰসাদ তেখেতক মই লিখিতভাৱে জনাইছো যাতে তেখেতসকলে এই বিষয়ে কিবা বিবেচনা কৰক আৰু জেডিউৰ মাটি সভাপতিৰ মাটি নহয় পূৰ্ণসিংহৰ মাটি নহয় মোৰ মাটি নহয় কাৰো মাটি নহয় জনতা দলৰো মাটি নহয় এতেকে কাৰো অধিকাৰ নাই ইয়াত এনে ধৰণৰ কামৰ বাবে যিসকলে এই বেয়া ব্যৱস্থা লৈছে চৰকাৰে যেন ব্যৱস্থা গ্ৰহণ কৰক আৰু আইনৰ দ্বাৰা তেওঁ উপযুক্ত শাস্তি দিয়ক মই এই বিচাৰিম আৰু মই ৰাইজৰ ওচৰত অনুৰোধ ৰাইজ আপুনি মোক সহায় কৰক প্ৰতিজন ব্যক্তিৰ ওচৰত মই অনুৰোধ কৰিছো মোক সহায় লাগে কাৰণ মই বিচাৰিছিলো জনতা দল জিয়া